Hello friends, আজি আমি অসমীয়া বৰ্ণমালাৰ বিষয়ে শিকিম। অসমীয়াত বৰ্ণ কাক বোলে? অৰ্থাৎ ডেফিনেশ্যন অফ এলফাবেট। বৰ্ণ কেই প্ৰকাৰ আৰু কি কি? আৰু বৰ্ণৰ পৰা কেনেকৈ আমি একোটা শব্দ তৈয়াৰ কৰিব পাৰোঁ, সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তেনেহ'লে আহকচোন আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, প্ৰথমে আমি জানিম বৰ্ণৰ সংজ্ঞাটো, অৰ্থাৎ ডেফিনেশ্যন অফ এলফাবেট। বৰ্ণ কাক বোলে বুলি কওঁতে আমি ক'ব লাগিব, কথা কওঁতে উচ্চাৰিত শব্দক লিখি প্ৰকাশ কৰিবলৈ ব্যৱহৃত চিনবোৰকেই সাধাৰণ অৰ্থত বৰ্ণ বা আখৰ বোলে, যেনে অ, আ, ক, খ ইত্যাদি। অসমীয়াত বৰ্ণমালাক দুই প্ৰকাৰত বিভক্ত কৰা হৈছে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। প্ৰথমে আমি স্বৰবৰ্ণৰ বিষয়ে জানি লওঁ আহা। স্বৰবৰ্ণৰ সংজ্ঞাটো আমি প্ৰথমে জানিব লাগিব, অৰ্থাৎ স্বৰবৰ্ণ কাক বোলে? যি বৰ্ণ উচ্চাৰণ কৰোঁতে আন কোনো বৰ্ণৰ সহায় ল'ব লগা নহয়, তেনে বৰ্ণক স্বৰবৰ্ণ বোলে। স্বৰবৰ্ণৰ মুঠ আখৰ হ'ল 11টা। এই বৰ্ণকেইটাক অফলা বুলিও কোৱা হয়। এতিয়া আমি স্বৰবৰ্ণকেইটা একেলগে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিম। অ, আ, ই, ই, ও, ও, ৰি, এ, ঐ, ও, ঔ। স্বৰবৰ্ণৰ কিছুমান যৌগিক আকৃতি আছে, যাক আমি সাধাৰণ ভাষাত স্বৰচিহ্ন বুলি কওঁ। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম স্বৰবৰ্ণৰ যৌগিক আকাৰবোৰৰ বিষয়ে, অৰ্থাৎ স্বৰচিহ্নবোৰৰ বিষয়ে। যেতিয়া এটা যিকোনো শব্দ তৈয়াৰ কৰা হয়, তেতিয়া স্বৰবৰ্ণবোৰে ব্যঞ্জন বৰ্ণবোৰৰ লগত লগ খাওঁতে তাৰ এটা যৌগিক আকাৰ লয়, যাক আমি স্বৰচিহ্ন বোলো। প্ৰথমে আমি স্বৰচিহ্নবোৰৰ বিষয়ে জানি লওঁ। এতিয়া স্বৰবৰ্ণৰ প্ৰথম আখৰটো হৈছে অ। অৰ কোনো যৌগিক আকাৰ নাই, ই যিকোনো বৰ্ণৰ লগত সংযোজন হৈ থাকে, যেনে ক। কটো উচ্চাৰণ কৰোঁতে আমি শেষত এটা অৰ উচ্চাৰণ কৰিবলগা হৈছে। ক যোগ অ, ক, ক, খ, গ। এনেকৈ বৰ্ণবোৰৰ লগত অ এটা আমি পিছত উচ্চাৰণ কৰা লিখা নিজে অনুভৱ কৰিবা, তোমালোকে নিজে উচ্চাৰণ কৰি চোৱা। তাৰপিছত এতিয়া দ্বিতীয় বৰ্ণটো হৈছে আ। আ সমান আকাৰ, ই সমান ইকাৰ, ই সমান ইকাৰ, উ সমান উকাৰ, ও সমান উকাৰ, ৰি সমান ৰিকাৰ, এ সমান একাৰ, ঐ সমান ঐকাৰ, ও সমান ঔকাৰ, ঔ সমান ঔকাৰ।